এইবাৰ কিন্তু আপোনালোকে মোৰ বেঙেনা মানে মোৰ বেঙেনা চুলত টিপি মোক ভোটটো দি জয়যুক্ত কৰিব। ৰাতি হ'লে গাখীৰকে খাবি, দিনত হ'লে মুটনি খাই, ৰাতি হ'লে তাই গাখীৰ খুৱাবই। মানুহটোৰ কথা তেনেকৈ নকবি দেই। আমাৰ দুজনীৰ কাৰণে ইমান কষ্ট কৰিছে, দেখা নাই? ৰাতি হ'লে গাখীৰ অকণমান খোৱা কথাটো কি ডাঙৰ কথানো। মই সমাজখন পৰিৱৰ্তন কৰিব বিচাৰোঁ। আজিও সমাজত বহুতো শিক্ষিত যুৱক যুৱতী আছে। মই সিহঁতক লৈ সপোন দেখিছোঁ, এখন সোণৰ অসম গঢ়াৰ সপোন। সপোন দেখালৈকে ঠিকে আছে, কিন্তু সপোনবোৰ বাস্তৱত ৰূপায়ণ কৰাটোহে আচল কথা। নগেন কিবা কৈছিলি নি? এইবাৰ তই মোৰ কলতে হাত দিবি। হাত দিম নে টেপিম? আপোনাক কিহৰ ভিত্তিত ভোট দিম? এই সপোন আমি কৰিম পূৰণ, আমি আগুৱাই যাম সত্যৰ পথত, আমি গ্ৰহিম সোণৰ অসম।